ভাইনে ওলাই বাহিৰলে শুনিছানে কোন মানে তই যে আমাৰ মণ্ডলৰ ঘৰত যে সেইবোৰ দৰ্জা খিৰিকী যে ঢকিয়া কৰি দৰ্জা খিৰিকী ঢকিয়া মানে তোক মই চুলি চিঙি পাকু পাকু কৰিম তই পাকু পাকু কৰিম বুলি তাই চামা মোৰ মাতি মোৰে কথা তাই একো একদম গৈ পেলাই পইচা খাবলৈ পাই পেলাই মোক সেই বাহনিকণ লিখি থৈ গুচি আহিলি হা ওলাই ওলাই বাহিৰলে ওলাই এনেকুৱা কথা নকবি তোৰ ভনীয়েহে পইচা 1000 দিয়াৰ কাৰণে মই তাইক বেছিকে দিলো অকণমান তইনো 1000 টকা তাই মাটিকণ বেছিকে দিলে দেখিছ নে আয়ু তাই পইচা কাৰণে সেইবোৰ দিলে তইও আমাকে বেছি দিন ভাত খাবলৈ নাপা তোৰ চাকৰি যাম মই গম পাৱ না তোৰ চাকৰি যাম চাওঁ কেনেকে চাকৰি যোৱা তই গিয়ে এটা পৰিলে নহয় পইচা 10 টকা এটা নাই তাই গিয়ে এটা পৰিলে নহয় লোকৰ পইচা খাই খাই লাজ লগা নাই এতিয়া তইও সেয়া লোকৰ পইচা খাই খাই তোৰো বেছি দিন নাই চাবি তইও পৰিবি গিয়ে যেনেকে পৰিলে নহয় তইও পৰিবি ইমান পেটকুলি নে ইমান পেটকুলিও মোক বাৰু ইমান অহংকাৰ কৰিব লাগে নে তাই চাচোন না মোক হাবিকণ দিছে সেই হাবিকণে মই কি ঘণ্টাখন কৰিম কি ঘণ্টা কৰ কি নকৰ তই কৰি থাকগে আকৌ পইচা এটা দিব লাগে মাটি বেছিকে লাগে মই নমস্কাৰ মই পাপু দত্তই মোৰ ইউটিউব চেনেল পাপু দত্ত অফিচিয়েল জলঙা পোহৰ ৰেডিবাটলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি সাক্ষাৎকাৰ অনুষ্ঠান আজি অনুষ্ঠানটিত মই আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মৰমৰ এগৰাকী অভিনয় শিল্পী তথা জনপ্ৰিয় ইউটিউবাৰ ইতিমধ্যে মই কেইবাটাও ভিডিঅ' এনেকুৱা ধৰণে আপোনালোকৰ কাৰণে আগবঢ়াই দিছিলোঁ আপোনালোকৰ অনুৰোধ মৰ্মে আজি মই অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মৰমৰ ফাগুনী এয়া আমাৰ মাজত আছে ফাগুনী নমস্কাৰ তোমাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আজি তোমাৰ জীৱনৰ কিছুমান কথা আমি আলোচনা কৰিম আৰু দৰ্শকসকলে তোমাক বিচাৰি আছিলে গতিকে আজি তোমাক আমন্ত্ৰণ জনাই আনিলোঁ প্ৰথমে তোমাৰ পৰিচয়টি দৰ্শকসকলক দি লোৱা নমস্কাৰ মোৰ নাম প্ৰভাত ভৰালী মোৰ ঘৰ যোৰহাট লাহিং বুটবৰীয়া টিয়কত ঠিক আছে তোমাৰ ঘৰত কোন কোন আছে ঘৰত মোৰ আছে মা পাপা মই বাইদেউ আছিলে বাইদেউ বিয়া হৈছে এতিয়া ঘৰত মই অকলে আছো গতিকে মা দেউতাৰ সকলো চোৱা তুমিয়ে কৰিব লগা মই কৰিবলগীয়া হৈছে ভাল কথা মা দেউতাকৰ শুশ্ৰূষা কৰিব লাগে চোৱা কৰিব লাগে এজন পুত্ৰৰ এইটো খুব ডাঙৰ দায়িত্ব আৰু প্ৰত্যেকজন পুত্ৰ বা কন্যাই পিতৃ মাতৃৰ দায়িত্ব সুন্দৰভাৱে পালন কৰাটো উচিত নহয় জানো তুমি সেই বুলি ভাবা ঠিক আছে ভাল এতিয়া প্ৰভাত তোমাৰ শিক্ষা জীৱনৰ কথা আমি জানিব বিচাৰিম তুমি শিক্ষা ক'ত কেনেকৈ আৰম্ভ কৰিছিলা শিক্ষা মই আমাৰ ঘৰৰ ওচৰতে আদৰ হাজি চাহাৰ নিচা আদৰ্শ মক্তবত তাত মই LP স্কুলৰ জীৱন কটাইছিলোঁ তাৰপিছত নেক্সট মই লাহিংগাঁৱত মধ্য ইংৰাজী বিদ্যালয়ত তাৰপিছত হাইস্কুল মই পঢ়িছিলোঁ আমাৰ ওচৰৰে হয় গোটেইকেইখন তেনেকৈ মানে ওচৰতে তুমি শিক্ষা জীৱন আৰম্ভ কৰিছিলা সেই শিক্ষা জীৱন আৰম্ভ কৰোঁতে তুমি বহুত বন্ধু লগ পাইছিলা তেনেকুৱা বন্ধু যিসকল বন্ধুৰ ছাপ আজি তোমাৰ মনত আছে তোমাৰ জীৱনত আজিও সেইসকল বন্ধুৰ ছাপ আছে তেনেকুৱা কোনোবা বন্ধুৰ নাম ল'ব বিচাৰিবা নেকি তেনেকে বন্ধুটো এতিয়া বন্ধুত্ববোৰ তেনেকে নাইকিয়াই হ'ল আৰু আগতে থকা হয় যিবিলাক আছিলে আছে তেনেকে আৰু দুই এটা ওচৰৰ আৰু সৰুতে গাঁৱত যিহেতু তুমি জন্ম হৈছা গতিকে গাঁৱত যিসকল জন্মগ্ৰহণ কৰে সকলোৱে এটা খুব সুন্দৰ জীৱন যাপন কৰে শৈশৱটো খুব সুন্দৰভাৱে পাৰ কৰে তুমি হয়তো গাঁৱত শৈশৱটো খুব সুন্দৰকৈ পাৰ কৰিছিলা সেই সময়ত কিছুমান ধুনীয়া ধুনীয়া স্মৃতি তোমাৰো মনত আছে গতিকে তেনেকুৱা এটা স্মৃতি ভাল লগা স্মৃতি যিটো স্মৰণ কৰিলে আজিও তোমাৰ ভাল লাগে বা সেই দিনবোৰলৈ উভতি যাবলৈ মন যায় তেনেকুৱা এটা স্মৃতি দৰ্শকসকলৰ বাবে আগতে মানে মই সৰুতে খুব খেলা ধূলা কৰি ভাল পাইছিলোঁ খুব তেনেকে মাৰ্বল গুটি তেনেকে খালি মই সৰুতে খুব উৎপতীয়া আছিলোঁ হয় মানে খুব এনেকে মানে কি হ'ল লগৰে মানে অলপ মানে আৰু এনেই আৰু ধেমালি মানে কাজিয়া পচাল মানে তেনেকুৱা খুব কচুগুটি আছিলোঁ দৰ্শকসকল জনাইছে প্ৰভাতে ফাগুনীয়ে তেওঁ খুব সৰুতে কচুগুটি আছিলে এনেকুৱা কিছুমান দুষ্টামি কৰিছিলে নেকি যিবোৰ দুষ্টামিৰ কাৰণে ঘৰৰ পৰা খুব গালি গালাজ মাৰপিট খাব গালিগালাজটো বহুতে পাৰিছিলে তেনেকে মানে গালে আগতে শিলগুটি মাৰি দিওঁ এনে কিবা এটা হেৰি তেনেকুৱা টাইপৰ মানে আৰু তেনেকে আৰু ওচৰত নৈ কিবা জান-জুৰি আছে আছে সেইবিলাকত সাঁতুৰি শৈশৱটো পাৰ কৰিছিলা আগতে সাঁতুৰি খুব ভাল পাইছিলো এতিয়া জানা নাই সাঁতুৰিব এতিয়াও জানো এতিয়াও ভাল পাওঁ কিন্তু হয় আগতে খুব সাঁতুৰিলো খুব ভাল পাওঁ লগৰবিলাকৰ লগত দূৰ দূৰলৈও গুচি যাওঁ মই তেনেকে আমাৰ ঘৰৰ পৰা মানে কমেও মানে 2-3খন পাৰ হৈ নৈ এখন আছে
তাত আমি সাঁতুৰিবলৈ যাওঁ গোটেইখিনি আৰু ঘৰৰ ওচৰতে আমাৰ ডাঙৰ ফিচাৰী এটা আছে তাত আমি গোটেই আমাৰ ঘৰৰ ওচৰৰ সৰুৰ পৰা আদি কৰি গোটেইখিনি লগ খাওঁ পাছবেলা সময়ত তেনেকে বৰশী বোৱাও হয় চাগে বৰশী বোৱাও হয় বৰশী বাই ভাল পায় আজিকালি মানুহে খুব বৰশী বাবলৈ এৰিছে তথাপি বৰশী বোৱাৰ দৃশ্যটো দেখিলে আজিও ভাল লাগে আগৰ দিনবোৰলৈ মনত পৰে কিন্তু আগৰ দিনবোৰ আকৌ এৰি দিয়া নাই মই এতিয়াও মানে মাজে সময়ে এতিয়াও মই বৰশী বাওঁ কেতিয়াবা ঠিক আছে বৰশী বাব লাগে তেতিয়া আমাৰ মানে এনেই ঘৰতে বৰশী এটা বাই মাছ আজি খাব পৰা যায় লোকেল মাছ এতিয়া আমাৰ শৰীৰৰ কাৰণেও ভাল গতিকে বৰশী বালে খালি সময় অলপ যায়গৈ কাৰণ কেতিয়াবা নুখুটিলে মাছে নুখুটিলে খুটিবগৈ থকা হয় ঠিক তেনেদৰে বহু তুমি ভালদৰে শৈশৱটো পাৰ কৰিছা গাঁৱৰ লগৰীয়াৰ লগত কৈছা নদ নদী সাঁতুৰি ডাঙৰ দীঘল হৈছা গছ বগাব জানিছিলা গছ বগাব জানিছিলো তেনেকে ইমান মানে হেৰি নাই মানে প্ৰেক্টিচ তেনেকে নাই আগত গাঁৱৰ ল'ৰা ছোৱালীবিলাকে আকৌ গছ বগাই আমলখি বগৰী আদি পাৰি খাই খুব আনন্দ কৰিছিল কিন্তু মানে মোৰ গছত উঠা মানে ইমানটো মানে চখ নাছিলে তেনেকুৱা বিলাক মোৰ হোৱা নাছিলে বাৰু ঠিক আছে তোমাৰ শৈশৱৰ কথা জানিলো তুমি কৈছা তোমাৰ শৈশৱৰ অলপ উৎপত্তি আছিলা এক কথাত কচুগুটি আছিলে যাৰ কাৰণে মাক দেউতাকৰ পৰা বিভিন্ন গালি গালাজত মাৰপিটো খাব লগা হৈছিল হয় নহয় গতিকে পঢ়া শুনাও তেনেকে পাৰ কৰি গলা তোমাৰ শৈশৱো খুব সুন্দৰভাৱে পাৰ কৰিলা যৌৱনত ভৰি দিলা গতিকে প্ৰত্যেকগৰাকী ব্যক্তিকে মই সুধো প্ৰেমৰ কথা আচলতে তোমাৰ প্ৰেম কেতিয়া আৰম্ভ হৈছিল প্ৰথম প্ৰেম তোমাৰ যদি মই প্ৰথম প্ৰেমৰ কথা সুধিব বিচাৰো তেতিয়া তুমি কি ক'ব বিচাৰিবা প্ৰেম হৈছে নে প্ৰেম হৈছে মানে নহয় আৰু মানে প্ৰেম হোৱা নাই প্ৰেম তেনেকে হোৱাও নাই হৈছিলেও মানে ক'বলৈ অকণ অসুবিধা পাইছে মানে কি ক'ম মানে তেনেকুৱা প্ৰেম হোৱাই নাছিলে মানে ক'বলগীয়া প্ৰেমটো তোমাৰ নাই আচলতে কাৰোবাক ভাল লাগিছে কিন্তু পোৱা নাই সেইটো হয় ভাল লগাটোতো চবকে ভাল লাগে সেইটো হয় বাৰু কিন্তু মানে মোৰ মানে প্ৰেম তেনেকুৱা ইমান নাই গভীৰ নহয় আচলতে ভাল লাগে সকলোকে কিন্তু প্ৰেম বুলি গভীৰভাৱে তোমাৰ কাৰো লগত আজিলৈকে প্ৰেম হোৱা নাই এতিয়াও নাই বাৰু এতিয়াও সকলোকে ভাল পায় সকলোৰে প্ৰতি প্ৰেম আছে গতিকে প্ৰভাত অৰ্থাৎ ফাগুনীৰ প্ৰেম ইমান গভীৰভাৱে কাৰো লগতে হোৱা নাই গতিকে আমি প্ৰেমৰ কথা সুধিলে ফাগুনী অৰ্থাৎ প্ৰভাতে অকণমান নাৰ্ভাছে কৰিছে একো নাই প্ৰেম আহিব প্ৰেম হ'ব গতিকে প্ৰেম নহ'লেতো জীৱনটো সুন্দৰ নহ'ব হয় নহয় গতিকে আহিব আশা কৰোঁ অতি শীঘ্ৰে প্ৰভাতৰ ফাগুনীৰ জীৱনলৈ প্ৰেম আহিব আৰু ফাগুনীৰ জীৱনটো আনন্দময় হ'ব আমি তাৰে আশা কৰিছোঁ ঠিক আছে তোমাৰ শৈশৱৰ কথা পাতিলোঁ তোমাৰ শিক্ষা জীৱনৰ কথা পাতিলোঁ তোমাৰ প্ৰেমৰ কথা পাতিলোঁ এইবাৰ আহিছোঁ তোমাৰ যিহেতু অসমৰ ৰাইজে তোমাক এগৰাকী অভিনেতা হিচাপে জানে ইউটিউবৰ যোগেদি তোমাক ফাগুনী হিচাপে চিনি পাইছে গতিকে তুমি ইউটিউবৰ ক্ষেত্ৰখনলৈ কেনেকৈ আহিলা ইউটিউবৰ ক্ষেত্ৰখনলৈ মই আহিলো ফাৰ্ষ্ট মই ৰাতুল বাহৈ খুৰীদেউ তেওঁৱে মোক মানে ইউটিউবৰ মানে কমেডি হেৰিলে তেওঁৱে মোক লৈ আহিছে ফাৰ্ষ্ট তেওঁৰ কথা কি ক'ব বিচাৰিছো তেওঁ মোৰ কাৰণে বহুত সহায় কৰিছিলে বহুত মানে তেওঁ হেল্পো কৰিছিলে এইবিলাকৰ ক্ষেত্ৰত তেওঁৰ পৰাই মই মানে এই জগত মানে কি হ'ল ইউটিউব ক্ষেত্ৰখনৰ লগত জড়িত হৈ আৰু এতিয়াও ইউটিউবৰ লগত ইমান ঘনিষ্ঠভাৱে জড়িত হৈ আছা সদায় একোটিকৈ ভিডিঅ' দৰ্শকসকলৰ কাৰণে দি আছা দৰ্শকসকলক হাঁহি খুৰাক যোগাইছা দৰ্শকসকলে হয়তো তোমাক খুব ভাল পায় সেইকাৰণে আমি যেতিয়া এবাৰ খুৰী দিওঁ অৰ্থাৎ ৰাতুল বাহৈ যেতিয়া সাক্ষাৎকাৰ লৈছিলো বা কথা পাতিছিলো তেওঁৰ লগত তেতিয়া তোমাক বিচাৰিছিলে দৰ্শকসকলে হয় মানে মই ফাৰ্ষ্ট তাহাঁতৰ লগত মানে কি খুৰীদেউ আৰু এইফালে মিনতি চুনচুনিহঁতৰ লগত ফাৰ্ষ্ট বনাইছিলো তেওঁলোকৰ চেনেলত তেতিয়াৰ পৰা মানে মোক মানুহখিনিয়ে কিছুমান মানুহে বহুতে মানে আৰু আদৰি ল'লে তেতিয়াৰ পৰা মই নিজে এটা চেনেল খুলি ৰাতুল বাহৈ মোক হেল্প কৰিলে তেওঁ আগবাঢ়ি যোৱা ক্ষেত্ৰত এতিয়া মানে নিজে এটা চেনেল খুলি তুমি ৰাতুলৰ লগতো কৰিছা আৰু বিভিন্ন জনৰ লগত অভিনয় কৰিছে আৰু ভিডিঅ' আগবঢ়াইছে দৰ্শকসকলে খুব আন্তৰিকতাৰে তোমাক ফাগুনী হিচাপে আদৰি লৈছে আৰু ফাগুনী নতুনকৈ এটা চেনেল আৰম্ভ কৰিছে গতিকে চেনেলটোৰ জৰিয়তে বিভিন্ন ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে আগবঢ়াই আছে ভৱিষ্যতে আগবঢ়াই থাকিব তাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি সি পিছত ক'ব কিন্তু এতিয়া তাৰ বা জীৱনৰ কিছু কথা আমি পাতি আছোঁ যিহেতু অভিনয় জীৱনৰ কথা পাতি আছোঁ কৈছে ৰাতুলে তেওঁক অভিনয় জীৱনৰ ক্ষেত্ৰখনলৈ লৈ আহিছে বা ইউটিউবৰ ক্ষেত্ৰখনলৈ লৈ আহিছে কিন্তু সকলো ইউটিউবাৰে প্ৰায়সংখ্যক ইউটিউবাৰে আমি যিসকলক লগ পাইছোঁ এনেকৈ কমেডি ভিডিঅ' বনাবলৈ লৈছে আচলতে ল'ৰাই ছোৱালীৰ সাজ পৰিধান কৰি সেইসকলে কিন্তু প্ৰায় সকলোৱে ভাওনা কৰে তুমিও ভাওনা কৰিছিলা ভাওনা মই কৰিছিলোঁ এতিয়াও কৰোঁ মাজে সময়ে এতিয়াও কৰোঁ বিশেষকৈ মই মেকআপৰো কাম কৰিও মানে ভাওনাত তেতিয়া মানে ইমান টাইম দিব মানে নোৱাৰা হৈ গৈছোঁ এতিয়া মানে আচলতে তুমি ভাওনাও কৰা আকৌ ইফালে তুমি মেকআপ আৰ্টিষ্ট হিচাপেও মেকআপ কৰা তেনেকৈও তুমি অৰ্থ উপাৰ্জন কৰি আছা জীৱিকা অৰ্জন কৰি আছা
আকৌ তুমি ইউটিউবৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছা আৰু দৰ্শকসকলে ইমান আন্তৰিকতাৰে আদৰি লৈছে গতিকে তোমালোকৰ বহুত কাম কৰিবলগীয়া আছে অসমৰ ৰাইজৰ কাৰণে আচলতে এনেকুৱা তোমালোকে বিশেষ ডাঙৰ কাম কৰা নাই যিয়ে দৰ্শকসকলে ভাবিব পাৰে এই লোকসকলক মই কিয় অতিথি কৰিছোঁ এই লোকসকলে এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আছে যি কাম অন্য কোনোৱে কৰিব পৰা নাই অৰ্থাৎ হাঁহিটো হৈছে জীৱনৰ কাৰণে বহুত মহৌষধ হয়নে হাঁহিলে মানুহৰ বহু শাৰীৰিক মানসিকভাৱে মানুহ সুস্থ হৈ থাকিব পাৰে তোমালোকে হাঁহিৰ খোৰাক যোগাইছে গতিকে সেইটোৱে হৈছে জীৱনৰ মহৌষধ দৰ্শকসকলৰ কাৰণে আগবঢ়াইছে সেইকাৰণে দৰ্শকসকলেও তেখেতসকলক মৰম দিছে সেইকাৰণে তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিছে তুমি দৰ্শকসকলৰ তোমাৰ যিটো ভৱিষ্যত পৰিকল্পনা ইউটিউবৰ ক্ষেত্ৰত আৰু কেনেদৰে আগবাঢ়ি যোৱাৰ কথা ভাবিছা ইউটিউবৰ ক্ষেত্ৰখনত তুমি আৰু কিবা নতুন পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ কথা ভাবিছা নেকি ভাবিছো আগত যিখিনি আমি বনাই আছিলো তাতকে আৰু অলপ ভালকে মানে ভাল কণ্টেণ্ট মানে লৈ পেলাই আমি বনাম বুলি ভাবিছো তেনেকে বনোৱা হৈছেও আৰু তেনেকে আগবাঢ়ি যাব লাগিব আৰু ঠিক আছে কিন্তু এইটো কথাও সুধো আমি প্ৰত্যেককে সুধিছো তোমাক যে দৰ্শকে ফাগুনী বুলি আদৰি লৈছে সেই ফাগুনীৰ আৰু তাৰপিছতে কি ৰহস্য জড়িত হৈ আছে তুমি কেনেকৈ ফাগুনী হৈ পৰিলা প্ৰভাতৰ পৰা ফাগুনী হৈ পৰিলো মানে মই এটা চৰিত্ৰ কৰিছিলো জীয়ৰী চৰিত্ৰ এটা তাতে মানে মই শাহু মাউতি বুলি এটা ডাইলগ কৈছিলো সেই তেতিয়াৰ পৰাই মানে চবেই মানে শাহু মাক মানে তুমি কিবা বেলেগ ধৰণৰ ডাইলগ কৰিছিলা ডাইলগটো মনত আছে নেকি সেইটো কাৰণে তুমি ফাগুনী হৈ গ'লা একেবাৰে মানে ডাইলগটো মনত আছে ঐ শাহু মাউতি তোৰ লাজ লাগিছে মানে সেই তেনেকুৱা আচলতে তোমাৰ মাতটো দৰ্শকে হয়তো ভাল পায় মাতটো খুব ছোৱালীৰ নিচিনা আৰু দেখিবলৈতো ধুনীয়াই তুমি সাজিলে পাৰিলে আৰু বেছি ধুনীয়া দেখি হাঁহিটো খুব ধুনীয়া গতিকে হয়তো সেইকাৰণে দৰ্শকসকলে তোমাৰ হাঁহিটো ভাল পায় বিশেষকৈ তোমাৰ মাতটো হয়তো বহুত ভাল পায় অভিনয়টো ভাল পায় তোমাৰ মাতটো একেবাৰে ছোৱালীৰ নিচিনাকে ওলায় গতিকে দৰ্শকসকলৰ কাৰণে আৰু এটা সংলাপ তোমাৰ মাতেৰে যদি শুনাই দিয়ে দৰ্শকসকলে হয়তো ভাল পাব তোমাৰ শুভাকাংক্ষীসকলে তোমাৰ অনুগামীসকলে হয়তো বহুত ভাল পাব গতিকে আৰু এটি যদি মনত পৰিছে তোমাৰ সংলাপ অকণমান তোমাৰ মাতটোৰে মনত পৰিছেনে হয়তো মনত পৰা নাই আচলতে আমি হঠাৎ আজি ফাগুনীক লগ পাইছো যিহেতু দৰ্শকসকলে বিচাৰিছিলে তেওঁ শুভাকাংক্ষীসকলে বিচাৰিছিলে গতিকে আমি তেওঁক লগ পালোঁ দুআষাৰ কথা পাতিবলৈ আপোনালোকৰ আগলৈ লৈ আহিছোঁ গতিকে তেওঁ কথা কওঁতে অকণমান অসুবিধা পাইছে সেইকাৰণে মই বেছি কথা ক'ব লগা হৈছে দৰ্শকসকলে ভুল নুবুজিব কাৰণ মই তেওঁকে কথা ক'বলৈ দিছোঁ কি তেওঁ অকণমান কথা কওঁতে অসুবিধা পায় কিন্তু সদায়তো এনেকৈ কথা কওঁতে অসুবিধা পালে নহ'ব গতিকে কথা ক'ব লাগিব দৰ্শকসকলৰ আগতে ওলাই আহিব লাগিব সেইকাৰণে মই অনুশীলন কৰাইছোঁ বিশেষ আৰু অকণমান ট্ৰিটমেণ্ট কৰাৰ নিচিনাহে হৈছে গতিকে তুমি আজি এই অনুষ্ঠানটিলৈ আহি কেনেকুৱা পালা আজি ভালেই লাগিলে নতুন অভিজ্ঞতা নেকি তোমাৰ নতুন অভিজ্ঞতা আৰু ফাৰ্ষ্ট অভিজ্ঞতা সেইকাৰণে অলপ মানে নাৰ্ভাছ ফিল এটা মানে হৈ গৈছো মানে কি হ'ল কাৰণ আপুনি ঘপককে মোক মাতিলে আৰু মানে ঘপককে মানে প্ৰশ্নখিনি সুধি দিছোঁ গতিকে মানে অলপ মানে অসুবিধা পাইছোঁ ঠিক আছে দৰ্শকসকল ভৱিষ্যতে আমি ফাগুনীক আকৌ পুনৰ আমাৰ ইয়ালৈ মাতিম আৰু তেওঁৰ জীৱনৰ বহু কথা পাতিবলগীয়া আছে শিক্ষা জীৱন তেওঁৰ প্ৰেমৰ কথাও তেওঁ খোলাকৈ ক'ব নোৱাৰিলে আজি তেওঁৰ অভিনয় জীৱনৰ কথা তেওঁ ভাওনাও কৰিছে তেওঁ গোটেই মেকআপ আৰ্টিষ্ট তেখেত এজন গতিকে তেওঁ জীৱনটো বহু ধৰণৰ বহু প্ৰতিভা তেওঁৰ আছে গতিকে তেওঁ বহু কথা ক'বলগীয়া আছিলে কিন্তু অকণমান অসুবিধা পাইছে প্ৰথম বুলি কৈছে গতিকে এনেকৈ তেওঁলোক ওলাই আহিব লাগিব তেওঁলোকক উলিয়াই আনিব লাগিব আমি এখন ক্ষেত্ৰ দিব লাগিব তেওঁলোকক অভিনয় কৰি যাবৰ কাৰণে তেওঁলোকৰ মনৰ কথাখিনি প্ৰকাশ কৰিবৰ কাৰণে পিছে প্ৰভাত অৰ্থাৎ ফাগুনী তুমি কৈছা তোমাৰ এটা নতুন তোমাৰ এটা নিজা ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো তোমাৰ দৰ্শকসকলে আদৰি লৈছে আৰু কিছুমান ভাল কাম কৰিবা তুমি কৈছা গতিকে দৰ্শকসকলক কিবা ক'ব বিচাৰিবা নেকি তোমাৰ চেনেলটোৰ বিষয়ে যদি যিসকলে এতিয়াও তোমাৰ যিসকল দৰ্শকে এতিয়াও তোমাৰ চেনেলটো চোৱা নাই বা ছাবস্ক্ৰাইব কৰা নাই সেইসকলৰ কাৰণে মোৰ ভিডিঅ'বিলাক যোনে মানে যিসকলে মানে চোৱা নাই তেওঁলোকে মোৰ চেনেলটো গৈ পেলাই অল ভিডিঅ'খিনি চাব তাতে আপোনালোকে হয়তো মনোৰঞ্জন পাব তোমাৰ ভিডিঅ' চেনেলটোৰ নাম অডিঅ' ইউটিউব চেনেলটোৰ নাম ফাগুনী বাই অফিচিয়েল সকলোৱে চাব মানে যিখিনি মানে কণ্টেণ্ট দিয়া আছে ভাল বেয়া মানে ফাৰ্ষ্ট হয়তো আমাৰ বেয়াও হ'ব পাৰিছে কিছুমান কণ্টেণ্ট এতিয়া হয়তো কিছুমান ভালো হৈছে বা বেয়াও হৈছে আচলতে প্ৰথমতে চবৰে ভাল হ'ব কথা নহয় বেয়াৰ পৰা যেতিয়া অনুশীলন কৰি থকা যায় তেতিয়াহে ভাল হৈ আহি থাকে মোৰো আশীৰ্বাদ আমাৰ অসমৰ ৰাইজৰ আশীৰ্বাদ তোমালোকৰ হীৰত আছে তোমালোকে ভাল কাম কৰি যোৱা তোমালোকৰ
ভৱিষ্যত উজ্জ্বল আৰু আজি যেনেকৈ তুমি অকণমান নাৰ্ভাছ কৰিছা ভৱিষ্যতে আৰু লগ পালে তুমি নাৰ্ভাছ নকৰা মই ভাবিছোঁ তুমি কথা ক'ব পাৰা ভালকৈ কিন্তু আজিহে অকণমান অসুবিধা হৈছে একো নাই কৈছে ফাগুনী এটা চেনেল আছে ফাগুনী বাইক অফিচিয়েল বুলি গতিকে আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰি দিব যাতে ফাগুনী অৰ্থাৎ প্ৰভাতে দিয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে আৰু তেওঁ ভিডিঅ'সমূহ চাই লাইক কৰিব কমেণ্ট কৰিব আৰু তেওঁক আগবাঢ়ি যাবৰ কাৰণে উৎসাহ দিব আৰু মোৰ চেনেলটি মই যিসকল নতুন নতুন বা উঠি অহা যিসকল অভিনয় শিল্পী বা ইউটিউবাৰ তেওঁলোককো আপোনালোকৰ চিনাকি কৰি দি এখন তেওঁলোকক কথা ক'বৰ কাৰণে মঞ্চ দিছোঁ গতিকে মোকো আপোনালোকে মৰম কৰিব মোৰ চেনেলটিও আপোনালোকে অকণমান ছাবস্ক্ৰাইব কৰিব যাতে মই আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আগবঢ়াই যাব পাৰোঁ প্ৰভাত অৰ্থাৎ ফাগুনী তোমাক আজি লগ পাই সঁচাকৈ ভাল লাগিল খুব কম সময়ৰ ভিতৰত তোমাক মই লগ কৰি তোমাৰ সৈতে দুআষাৰ কথা পতাৰ চেষ্টা কৰিলোঁ তুমিও আহিলা ভৱিষ্যতে পুনৰ তোমাক এবাৰ ভালদৰে লগ পোৱাৰ আশা ৰাখিছোঁ নিশ্চয় আজিলৈ যিটো সময়ো হৈ আহিছে তোমাৰো ব্যস্ততা তুমি যাবগৈ লাগিব গতিকে আজি আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ফাগুনী তোমাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে ঠিক আছে মোৰ ফালৰ পৰাও তোমাক ধন্যবাদ দিছোঁ কাৰণ তুমি মোক ফাৰ্ষ্ট টাইম মাতি লৈ আহিছা কিন্তু বহুত ভাল লাগিলে তোমাৰ লগত আজি কথা পাতি ধন্যবাদ ধন্যবাদ দৰ্শকসকল আজিলৈ ইমানতে এৰিছোঁ পুনৰ আন এজন অতিথিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম আৰু আপোনালোকক কথা দিছোঁ ফাগুনী পুনৰবাৰ আপোনালোকৰ ওচৰলৈ লৈ আহিম ধুনীয়া ধুনীয়া কথা ক'ব তেতিয়া চাই থাকিব মোৰ চেনেলটো আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ